আৰু মই আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক ইমান মূৰ্খ বুলি ভাবেনে? লোকে কোৱাখিনি সকলো মিছা। এইবিলাক কিহৰ ৰাজনীতি? লোকক ৰাজনীতি বুলি কয় আৰু আপুনি কিমান তলৰ ৰাজনীতি কৰি আছে? এইবিলাক ভাল হোৱা নাই। दिनैनि गुबै टपिकआनो जाहैबाय जों आसामनि CM हिमन्त बिश्व शर्मा सारा NDA नि बाथ्रा मा बुंखो लोगोसे हाग्रामा महिलार सारनि दैदेननाय BPF जों एलायन्स नि बाथ्रा मा सावरायगासिनो बेजोंनो लोगोसे हिमन्त बिश्व शर्मा बा BJP नि हेंथायै सासे आइजोआ मा बुंदों नोंथांमोना बे भिडिअनि गेजेरजों गासैखौबो क्लियारै नुनो मोनगोन। दा अब्ला रायजोफोर आंनि टपिकखौ आं गोलाव खालामाजासे जे हिमन्त बिश्व शर्मा बा BJP नि हेंथायै बिरुदैयै मा बाथ्रा बुंखो सासे आइजोआ बेजोंनो लोगोसे हिमन्त बिश्व शर्मा सारा जोंनि BPF बा हाग्रामा महिलार सान दैदेननाय BPF जों एलायन्स नि बाथ्रा मा बुंखो गासै भिडिअ क्लिपखौ आं स्क्रिनाव होबाय स' नोंथांमोना नायलांदो। আৰু মই আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়োভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 দিনতে BTC নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। 2026ৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিক্যাল দিশত বা কেনেকৈ কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই কিন্তু স্বাভাৱিকভাৱে 2026ৰ নিৰ্বাচনৰ কথাও আমাৰ মনত আছে আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবো যে ডিসেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিশ্ৰুতি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰো যে গোটেই কথাবোৰ ইতিবাচক হ'ব গঠনমূলক হ'ব আৰু ভাল হ'ব ইয়াত নিগেটিভ একো নহয়। আজি উৰ্খাও গৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যিটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলো 26ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম BPFৰ লগতো পাতিম আন UPPLৰ লগতো পাতিব লাগিব অৰ্থাৎ 26ৰ ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই কিন্তু নৱেম্বৰ ডিসেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব গতিকে মই এটাকৈ সৰু সৰু ষ্টেপ লৈ গৈ আছো কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ 2021 চনত কিবা এটা কথাৰ কাৰণে অকনমান এটা গ্যাপ হৈছিল কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হলো মে মাহত সেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হলো কথা পাতিলো তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্লোৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিল ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলো আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম। এটা সময় আছিল হাগ্ৰামা হিমন্ত এটা অসমত যেন জুতি গতিকে 26ত এই জুতি কেনেকৈ হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক কিন্তু পলিটিক্সটো বেলেগ এতিয়া লাহে লাহে আমি যেহেতু বহুত দিন আমি বেলেগে আছিলো লাহে লাহে এতিয়া এবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবো যে সকলো কথাই পজিটিভ হ'ব ইতিবাচক হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজক ইমান মূৰ্খ বুলি ভাবেনে?
যে আপুনি যে ক'লে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আপোনাৰ বিজেপিৰ বিধায়ক থকা সকলো সমষ্টিতে প্ৰতিষ্ঠা হ'ব আৰু বিজেপি বিধায়ক নথকা সমষ্টিবিলাকত কি হ'ব তেন্তে হ'লে আপুনি কি বুজাব বিচাৰিছে তাৰে মানে অনাগত দিনত আমি বিজেপিৰ বিধায়ক নিৰ্বাচিত কৰি পঠাওঁ প্ৰতিটো সমষ্টিৰ পৰা কাৰণ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আমাক সবকে লাগে আপুনি সেই ইমান তলৰ ৰাজনীতি কৰিবলৈ এনেকৈ আৰম্ভ কৰিছে যে আতচবাজি শিল্পৰ ক্ষেত্ৰত আপোনাৰ এইবাৰ স্নেহটো ইমান বেছিকৈ দেখিলোঁ আগতেতো এইবোৰ দেখা নাছিলোঁ আগতেতো ফটকাৰ পৰা আঁতৰত থাকক এনেধৰণৰ বাণীহে শুনিবলৈ পাওঁ এইবিলাক মানে কি আছিলে এইবিলাক তেন্তে মিছা এইবিলাক কি বুজাব বিচাৰিছে অসমৰ এটা জাতীয় সম্পদ আমাৰ প্ৰত্যেকৰে ঘৰৰ এজন সন্তান হেৰাই গৈছে আৰু আপুনি এই সময়তো এনেকুৱা কথা ক'ব পাৰে আজি বছৰৰ বিহুটো বৰ বিহু হৈ আহিছে আপুনি এনেকৈ কথা ক'ব পাৰে এই সময়তো আৰু আপোনাক এইখিনি অধিকাৰ কোনে দিছে আপুনি কিয় ভাবি লৈছে অসমৰ প্ৰতিজন নাগৰিকৰ বিবেক বুদ্ধি আপুনি পৰিচালিত কৰিব আপোনাকতো আমি সেইখিনি অধিকাৰ দিয়া নাই আপোনাক যি কামৰ বাবে বাছনি কৰি পঠোৱা হৈছে সেই কাম সুচাৰুৰূপে কৰক আৰু বিজেপিসকলে কিহৰ এতিয়া জুবিনৰ অনুৰাগী আমি জুবিন গাৰ্গ ময়ো জুবিন গাৰ্গ আমিও জুবিন গাৰ্গ আৰু ৰাতিটোৰ ভিতৰতে আপোনালোকৰ স্থিতি এনেকৈ সলনি হয় এনেকুৱা থৰক বৰক আপোনালোকৰ কথা আপোনালোকে কি বুজাই আছে এতিয়া অনুৰাগী বুলি বুজাবৰ কাৰণে আন কোনে চিঞৰি আছে গোটেই অসমৰ ৰাইজে বিশ্ববাসীয়ে যিমানে জুবিনক ভাল পায় আমিতো তাৰ প্ৰমাণ দিবলৈ যোৱা নাই কিন্তু আপোনালোকে এনেকৈ প্ৰমাণ দিব লগা কিয় হৈছে আমিও জুবিন গাৰ্গৰ অনুৰাগী ঠিকে আছে অনুৰাগী সকলো অনুৰাগী আমি আৰু এটা কথা আপোনালোকে জুবিন গাৰ্গৰ আদৰ্শ উপলব্ধি কৰিব পাৰিছে জুবিন গাৰ্গ ইমান সহজ বস্তু জুবিন গাৰ্গ হ'ব পৰাটো হওক আপোনালোকে আদৰ্শ লওক জুবিন গাৰ্গ বাওপন্থী আছিল ছ'চিয়েলিষ্ট আছিল পাৰিব আপোনালোকে ধৰ্মীয় ৰাজনীতি নকৰাকৈ আপোনালোকে ৰাজনীতি আগবঢ়াই নিব পাৰিব হিন্দু মুছলমান এনেকুৱা বিভেদকামী মন্তব্যৰে আপোনালোকে ৰাজনীতি কৰি আছে ইমান দিনে হওক আজিৰ পৰা আপোনালোকৰ মুখত যাতে নুশুনো এনেকুৱা ধৰণৰ কথা ভাল পাইছোঁ আমি সেইখিনি আদৰ্শ লওক মানৱতাবাদ যি জুবিন গাৰ্গে আমাক সমন্বয় দেখুৱাই থৈ গ'ল সেই সমন্বয় যাতে অক্ষুণ্ণ থাকক অসমত এইবোৰ ভাল পোৱা নাই আৰু হকে বিহকে মুখখন আছে বুলি যি টি কথা যেতিয়াই তেতিয়াই আৰু কাৰোবাৰ লগত কিবা এটা কথাতে ফেপেৰি পাতি ধৰা কোনোবাই ন্যায় বিচাৰিলে অপৰাধ বুলি কৈ মূৰ ফালি দিয়া জেলত ভৰাই থোৱা এইবিলাক কেনেকুৱা স্বভাৱ আপোনাৰ আপুনি যি ক'ব সেইখিনিয়ে সঁচা আপুনি নোকোৱাখিনি লোকে কোৱাখিনি সকলো মিছা এইবিলাক কিহৰ ৰাজনীতি লোকক ৰাজনীতি বুলি কয় আৰু আপুনি কিমান তলৰ ৰাজনীতি কৰি আছে এইবিলাক ভাল হোৱা নাই अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोना थार नुखाबाय खोनाखाबाय बुजिखाबाय नङा होनब्ला हाग्रामा महिलार सारनि एलायन्सनि बाथ्रा लोगोसे हिमन्त बिश्व शर्मा सारा मा बुंदों लोगोसे सीएमनि बिरुदैयै सासे आइजोआ मा बुंखो नोंथांमोना गुबुन रावै खोनादोंब्लाबो बुजिनो हादों निश्चय दा बिनि बेलायाव नोंथांमोना मा कमेन्ट खालामहरो नोंथांमोना कमेन्टनि गेजेरजों फोरमायहर अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब